জয় বলে এয়া আমি গৈছোঁ আৰু মন্দিৰত আমি মন্দিৰলৈ আহিছোঁ মন্দিৰত গৈ আছোঁ আমি ওলাব চাৰিওফালে ট্ৰেইন মন্দিৰ পাম আৰু এই আগফালে আমাৰ মন্দিৰ দেখিছে এই আমাৰ চুতীয়া দোকানতে বস্তু কিনিব লাগিছে এইবিলাক বস্তু প্ৰসাদ ল'ব লাগিব এই প্ৰসাদ লৈছোঁ प्रसाद लो अपना ताक দিব লাগিব দিব है तो बोले बाकी प्रसाद प्रसाद ले जाओ सर पैकिंग कर लीजिए दो ये मेरा पैकिंग कर लीजिए दो पैकिंग क्या करना थैले में डाल हां थैली में भरा दो पूजा वाला चाहिए तो पूजा वाला वो है बाबू हां पूजा वाला चाहिए क्या हां हां पूजा वाला चाहिए वो वाला और थैली पूजा वाला चाहिए तो इसमें सब कुछ है मैं दिखा देता हूं भाई हां इसमें ये चुनरी है ये भगवान को टच करके घर को वापस ही जाता है ये बेलपत्र है ये भी टच करके घर को जाता है ठीक है पार्वती माता का श्रृंगार है ये भी टच करके घर को जाता है ये धूप है ये वहाँ पे जलानी है ठीक है ये प्रसाद है इसमें और ये है क्या कहते हैं ये केदार बद्री का फोटो आता है ये कितना अरे ये फोटो आता है ये पर टच करके भगवान ऐसा ही कॉइन है ये भगवान ठीक है कितना है घर को जाता है ये 200 रुपए का है इसमें एक ये बोतल आता है पहले इसमें भगवान को जल चढ़ा करके जो चढ़ाया हुआ जल रहता है ना पीछे अमृत कुंड है छोटा सा मंदिर के पीछे उसमें से इसमें अमृत जल घर को जाता है जैसे जो लोग यहाँ नहीं आते हैं बुजुर्ग लोग हैं घर को शुद्ध करने के लिए इसमें जल घर को ले जाते हैं मंदिर के पीछे हाँ पीछे से खुद लेना 200 का एक दीजिए दो देना हाँ एक दीजिए कहाँ से आए बंगाल से नहीं आसाम से हाँ আমি মন্দিৰৰ পৰা আহিলোঁ আপোনালোকে দেখা পাইছে আমি মন্দিৰত গৈ আছোঁ মন্দিৰৰ বস্তু গৈ আছোঁ বহু কষ্টৰ মাজত মন্দিৰ পাই গ'লোঁ মন্দিৰ পালোঁ কৃষ্ণ দেখা পাইছে মন্দিৰ এই কেদাৰনাথ মন্দিৰ আপোনালোকে দৰ্শন কৰি লওক यहाँ पे चलो আমি পালোঁ কেদাৰনাথ মন্দিৰ জয় শ্ৰী কেদাৰ শিৱ 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 আপোনালোকে এয়া চাই লওক এয়া আমাৰ মামা এটা নিবি নি এটা নিবি নি বল বল ৰাতিপুৱাৰ পৰা ভক্তৰ ভিৰ আপোনালোকে দেখা পাইছে ৰাতিপুৱাৰ পৰা ভক্তৰ ভিৰ আমি আহি পালোঁ দিনেশ চেকত নেই কিমান ভাল লাগিছে আমি এতিয়া মাতাৰ ফুট ল'ম
এয়ারপোর্ট লইছে আপনারা দেখা পাইছে মামায় বুট লইছে কিবা এটা ভাল লাগি গৈছে আপনারা দেখা পাইছে কেদারনাথ এই মন্দিৰ পিছফালে কিমান ধুনীয়া পৰিৱেশ মন্দিৰ ওলাইছোঁ এতিয়া এজক মন্দিৰ ভিডিঅ' কৰিবলৈ ওলাইছোঁ আমি এতিয়া पंडित जी बाबा जी आप कुछ बोलो ना केदारनाथ के बारे में शिवाय नमो श्री केदारेश्वराय नमो महादेवाय नमो नीलकंठाय नमो ओम नमः संभवाय च मयूरभवाय च नमः शंकराय च शिवाय च शिवतराय च नमो नमो ओम कंठे यस्य विराजते गरुडं गंगाजलं मस्तके वामांगे गिरिराजराजतनया जायां भवानी स नंदे स्कंदगणाधिनाथ सहितं श्री केदारनाथं प्रभु केदारान्तर्वस्थितं कुर्यात्सदा मंगलम मंगलम भगवान शंभो मंगलम बृहस्पति मंगलम पार्वतीनाथ मंगलाय तनो हर हर सामस्ता शिवाय नमो श्री केदारेश्वराय नमो नमः পূজা কৰি আজৰি হলো এই মন্দিৰ আমি কাহিৰি গৈ আছো এই ভীমশিলা এই ডাঙৰ বান আহিছিলে বোলে এয়া আপোনালোকে দেখা পাইছে মন্দিৰৰ পাছফালে থকা অমৃত কুণ্ড শিৱলিংগৰ পৰা ওলাই অহা পানী গছ চোৱা লাগিলে এই পানীটোৰে ছটিয়াই দিলে গড়খন শুদ্ধ হৈ যায় আমি পানী ললো শুদ্ধ জল মেইন শিৱলিংগৰ পৰা ডাইৰেক্ট ওলাই অহা পানী নন্দী মহাৰাজ কাহিৰি কেদাৰনাথ মন্দিৰ দেখা পাইছে ইমান মানুহৰ ভিৰ ৰাতিপুৱাৰ পৰা 4টাৰ পৰা লানি নিচিৰা মানুহৰ ভিৰ আপুনি দেখা পাইছে ইয়াত পূজা কৰিব মেৰা ভি 5টা जय बोले चलो कैमरा आगे लोगों दान धर्म कुछ नहीं से चला आगे ভীমশিলা এই বৃহৎ বান আহিছিলে এই বানটো এই ভীমশিলাতে ৰখাইছিলে কেদাৰনাথ মন্দিৰটো আপোনালোকে দেখা পাইছে এই আপোনালোকে দেখা পাইছে ভীমশিলা মানুহ ৰখাই দিলে ইমান ধুনীয়া পৰিৱেশ দেখা পাইছে ভীমশিলা ইমান ডাঙৰ ইমান ডাঙৰ শিলা
এনেকৈ ভীমশিলাৰ পিছফালে মন্দিৰৰ পিছফালে গৈ ইয়াত দেখা পাব মনেৰে যিমান এই ঘৰ সাজি থৈ গৈছে দেখিছে। আমিও আজিম এতিয়া আমি সাজি থৈ যামগৈ। আপোনাৰ দেখা পাইছে এয়া যে মনসা পূৰ্ণ হয়। মামা আপোনাৰ ঘৰ বনি গ'ল, আপুনি আজিব জানো? এনেকৈ বনাব জানো? হা আমি এতিয়া বনাম, আপোনালোকে চাই থাকিব। মই ডাঙৰ ডাঙৰ পত্ৰ আনি ল'ম। মানে দেখা পাইছে আজি মৌচম ভাল আছে। আৰু দেখা পাইছে বৰষুণ নাই, কিবা নাই, ইমান ধুনীয়া। সেই ওপৰত দেখা পাইছে আপোনালোকে ভৈৰৱনাথ মন্দিৰ। আৰু জুম কৰি দেখাই দিছোঁ, সেই ওপৰত ভৈৰৱনাথ মন্দিৰ পাতি যায়। এয়া মন্দিৰটো কাষতে লাগি আছে। এই মামা ঘৰ সাজি আছে, আপোনালোকে দেখা পাইছে। এই মামাৰ ঘৰ দেখা পাইছে। মামা অলৰেডি ঘৰ বন্ধু আহিছিলে, বন্ধু আহিছে এতিয়া ঘৰ সাজিব। ঘৰ সাজি আছে, দেখা পাইছে নহয়। এতিয়া কেদাৰনাথ মন্দিৰ মানে ঘৰ সাজি আছে। দেখিছে না আপোনালোকে এতিয়া কেদাৰনাথ বাবা মন্দিৰত কিমান ভিৰ হৈ গ'ল। দেখিছে না আপোনালোকে এয়া যে কিমান ভিৰ, চাৰিফালে মানুহ ৰাতিপুৱা যিমান সোনকালে আহিব লাগে। এতিয়া ইমান ভিৰ হৈ গ'ল। কেদাৰনাথ গোটেই চাৰিফালে মানুহ দেখিছে না আপোনালোকে পুৰা ভিৰ হৈ গৈছে এতিয়া। কিমান কেদাৰনাথ মন্দিৰ পণ্ডিতজি বহি আছে। আমাৰ মামা আহিছে, দেখিছে আপোনালোকে পূজা কৰা হৈ গ'ল আমাৰ। আমি এতিয়া গোটেই মন্দিৰ দৰ্শন কৰিলোঁ। দৰ্শন কৰি এতিয়া আমি আপোনাৰ পাহাৰ দেখি পাইছে, বৰফ পৰি আছে, বৰফ পৰি আছে দেখিছে আপোনালোকে। এই দেখিছে আপোনালোকে আহিব ভ্ৰমণ। ইয়াত আপোনাৰ যি কয় পানী বঢ়াই দেখিছে নহয়। নম শিৱায়, ওম নম শিৱায়, ওম নম শিৱায়। যি মুনাফা পূৰ্ণ কৰে হয়, ওম নম শিৱায় আহিব। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ মহাদেৱ। ভৈৰৱনাথ মন্দিৰ আপোনালোকে দেখা পাইছে ওপৰত। এই দেখা পাইছে ভৈৰৱনাথ মন্দিৰ। এই হেলিকপ্টাৰ ব্যৱস্থা আছে। এই দেখা পাইছে হেলিপ্লেন আহি আছে। হেলিপ্লেন আহি পেলাই এতিয়া
ইয়াতে মেডিকেল টেষ্ট কৰিব আপোনালোকে সেইফালে মেডিকেল টেষ্ট কৰা হয় ইয়াত গা বেয়া হ'লে দেখা পাৰিব আপোনালোকে আহি মেডিকেল টেষ্ট কৰে ঘৰত উঠিম এতিয়া আমি ঘূৰাই দেখিছে আপোনালোকে দেখিছে নহয় ইয়াত মন্দিৰৰ কেদাৰনাথৰ পৰা মন্দিৰৰ পৰা গ'লে আপোনাৰ গুৰিকণ্ডলৈ ঘূৰা পায় গুৰিকণ্ডৰ পৰা কেদাৰনাথৰ পৰা ঘূৰা পায় ইয়াত ঘূৰাই দেখিছে আপোনালোক ঘূৰা দেখিছে ঘূৰা গোটেই ঘূৰা মানুহ ৰৈ আছে ইয়াত এয়া আমি ঘূৰা লৈছোঁ দুটা ঘূৰা এতিয়া ঠিক ঠাক কৰি আছে এয়া মাধৱ ঘৰত উঠিছে দেখিছে নহয় আপোনালোকে দেখা পাইছে মাজে মাজে পুৰা লেণ্ডশ্লাইড হয় ইয়াত সাৱধানে যাব লগা হয় দেখি পাইছে ৰাস্তা এই JCBৰ দ্বাৰা অলপ আগতে চাফা কৰা হৈছে ইয়ালৈ আহোঁতে বহুত সাৱধানে আহিব লাগে দেখিছে নহয় পাহাৰ মাৰত ধুনীয়া ধুনীয়া ঘৰ বনাই থৈছে দেখা পাইছে ঘৰৰ পৰা কাম কৰি পুৰা পানী হৈ আছে ঘৰ ইয়াত যাবলৈ বাইক ষ্টেণ্ড হৈ আছে